এইফালে চোৱা, এইফালে একো নাই আহিলা। এই কি হৈছে? নমস্কাৰ, মই সৌৰভ। স্বাগতম জনাওঁ আপোনালোকৰ অনুসন্ধান চেনেলটোলৈ। আজি অসমৰ এক ৰহস্যজনক ঠাইত আমি এক্সপ্ল'ৰিং কৰিব আহিছোঁ। মোৰ লগত আহিছে বিশ্বজিৎ খন্তেকৰ ভাইদা ৰূপম ৰায়। বৰ্তমান আমি সেই ৰহস্যজনক ঠাইডোখৰত আহি পাই গৈছোঁ। দেখিব পাইছে কিমান চুনচান। ব'লক আগলৈ যাওঁ। এই দেখিব পাইছে কিমান চুনচান। বৰ্তমান গৈ আছোঁ ঠাইডোখৰলৈ। আচলতে এই ঠাইডোখৰ ৰহস্যজনক ঘটনাটো কি আমাৰ ভাইদেউ ভালকৈ জানে, কি ক'ব আপোনালোকক। বহুত বছৰ আগতে ইয়াত এহাল পৰিয়াল থাকিছিল। পৰিয়ালত অকল গিৰিয়েক আৰু ঘৈণীয়েক আছিল। গিৰিয়েকজনে সদায় ঘৈণীয়েকক মদ খাই সদায় মাৰপিট কৰিছিল। সেইটো কাৰণে ঘৈণীয়েকজনীয়ে সহ্য কৰিব নোৱাৰি এই ঠাইতে আত্মহত্যা কৰিছিল। তাৰপিছত বহুত মানুহে কয় যে ৰাতি সেই মানুহজনীক মাত বা চিঞৰা কান্দা শুনি পোৱা যায়। মানে ঘটনাটো কি হ'ল আপোনালোকৰ, মাইকী মানুহজনী যোনে ছুইচাইড কৰি ইয়াত মৰিলে, তাৰপিছৰ পৰা ইয়াৰ গাঁৱৰ মানুহে কয় যে এই মানুহজনী আত্মাটো দেখে বা মাত শুনে, ৰাতি কন্দা শুনে। তো বহুতো ৰহস্যজনক ঘটনা ইয়াত ঘটে। আচলতে প্ৰকৃতিৰ ঘটনাটো কি হয় সেইটো জানিবলৈ আমি এই ঠাইডোখৰলৈ আহিছোঁ। যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বৰ্তমান কিমান চুনচান হৈছে এইডোখৰ জেগাতে কয় বহুতে সেই মানুহজনী দেখিছোঁ বুলি, ৰাস্তাত দেখে বুলি, কাৰোবাৰ মাত শুনে বুলি। আচলতে কি হয় আহিছোঁ, ভয়ো লাগিছে অকণমান। যিমানখিনি পাৰোঁ আপোনাক দেখাবলৈ চেষ্টা কৰিম। বৰ্তমান এতিয়ালৈকে একো পেৰানৰ্মেল এক্টিভিটি এনেকৈ ঘটা নাই, একো এতিয়ালৈকে দেখা নাই। তো চাওঁ কিবা দেখোঁ নেকি। বিশেষকৈ এইটো সময়ত ইয়াত কোনো মানুহ অহা যোৱা নকৰে। বৰ্তমান আমি আহি ঠাই পালোঁহি আৰু এইজোপাই সেই গছজোপা হয় য'ত আত্মহত্যা কৰিছিল। আৰু বৰ্তমান এইফালেতো কোনো নাই, আমি তিনিজন আছোঁ, ভাইটি, সৌৰভ আৰু লগত মই। আপোনালোকে চাব পাৰে পুখুৰী ওচৰত নাওখনো আছে। ইয়াত নাও এখন আছে। এই পুলতো বহি থকা দেখি পায় বহুতে, নাৱতো দেখি পায় কেতিয়াবা। দেখিছোঁ কিবা চাউণ্ড শুনিছে তোমালোকে? অঁ, চাউণ্ডটো শুনিছোঁ। চাওঁ তাৰপিছত কেমেৰা ফ'কাছ দেখিব গৈছে। অলপ জুমটো কমাই দিয়া, জুমটো কমাই দিয়া। কোনো বতাহ মৰা নাই, অকলে ডালটো লৰিছে। আপোনালোকে চাব পাৰে ওপৰ ডালটো ৰখা। এইফালে চোৱা, এইফালে একো নাই আহিলা। এই কি হৈছে? আমি অকণমান আগলৈ আহিলে আপোনালোকে তাত কেনেকুৱা গছ চিলাই দিছে, আমাক চাইতো ভয়ে লাগি গ'ল। কিন্তু তথাপি আমি আৰু এবাৰ যাবলৈ চাওঁ কি হয় তাত। এতিয়াও তাৰ পৰা চাউণ্ড কিছুমান ওলাইছে। তাকে ভাবিছোঁ আমি আপোনালোকৰ কাৰণে বৰ্তমান ৰিস্ক লৈছোঁ, যাতে আপোনালোকে আমাক মৰম দিয়ে সিমান। চাওঁ আৰু এবাৰ ৰিস্ক লৈ আমি তালৈ চাওঁ। যাবলৈ বৰ্তমান সাহস হোৱা নাই। লাগি আছে। চাওঁ যদি আকৌ কিবা এটা এনেকুৱা ঘটনা ঘটে আমি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম। আমি সেই ঠাইলৈ পুনৰ যাব ওলাইছোঁ। এইটো বহুত আগৰবাৰ হ'লে ভৰি চাউনো শুনি আছোঁ, সেইকাৰণে যাবলৈ সাহস নাই হোৱা। ভৰি চাউনো শুনি আছোঁ ইয়াত। ভৰি চাউনো আছে এবাৰ গৈ কি চাওঁ নেকি? লাষ্ট এবাৰ ৰিস্ক লৈ যাওঁ, কিবা হ'লে ভিডিঅ' ডাইৰেক্ট অফ হ'ব। ইয়াতে ভিডিঅ' শেষ কৰিম। দৌৰি যাওঁ। টৰ্চ দেখুৱা। গছততো একো দেখা নাই। এইফালে কিবা এটা মেকুৰী নিচিনা চাউণ্ড এটা শুনিছিলোঁ। আছে নেকি? মেকুৰী নিচিনা চাউণ্ড এটা দেখিছিলোঁ। কি কোৱা নাই। বল আমি গুচি আহিলোঁ বৰ্তমান তাৰপৰা, আৰু ৰিস্ক ল'বলৈ মন নগ'ল। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আমি। চাব আপোনালোকে। আৰু এইবাৰ আমাৰ প্ৰথম আছিল। হয়ো আমাৰ ভয়ো লাগিছে, বহুত ভয় খাইছোঁ। আৰু এনেকৈ পোৱাও নাই। আৰু সেই ৰাস্তাটোৰ ফালে ৰাতি হ'লে বৰ্তমান কোনেও নাযায়। ৰাস্তাটো আমাৰ প্ৰত্যেক ৰাতিপুৱা যোৱা নিষেধো আছে বোলে, নাযায় কোনো। কিন্তু আজি আমি ৰিস্ক লৈ গ'লোঁ। বহুত ৰাতিও হ'ল, অলপ ভয়ো লাগিছে। আৰু ৰিস্ক ল'ব নহ'ব। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। আজি সম্পৰ্কে আশীৰ্বাদ মৰম দিব।
আপোনালোকৰ কাৰণে ইমান ৰিস্ক লৈ আমি গ'লোঁ ভিডিঅ' বনাব, দেখিলে কি হ'ল আমাৰ লগত। গতিকে ছাপৰ্টটো দিব। তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আমি।